কাকো এনেদৰে নক'ব যে কিছু সময়ৰ পিছত আকৌ আপুনি চৰি ক'ব লগা হয়। সৰু সৰু ভুলবোৰৰ প্ৰতি সচেতন হওক। এটা কথা মনত ৰাখিব, এটা সৰু ছিদ্ৰই এখন বিশাল জাহাজকো ডুবাই দিব পাৰে। তোমাৰ সমস্যাবোৰ তুমি নিজেই সমাধান কৰিব লাগিব। আনেতো 5 মিনিটৰ পৰামৰ্শ দিয়েই আঁতৰি যাব। কাৰোবাৰ পৰা ইমানো দূৰলৈ আঁতৰি নাযাব যে পিছত আকৌ কাষত বিচাৰি মিছ কৰিব লগা হয়। কাৰোবাক ইমানো আঘাত নিদিব যে আপোনাৰ আঘাত সহ্য কৰিব নোৱাৰি আঁতৰি যোৱাৰ পিছত আকৌ আপুনিয়েই কান্দিব লগা হয়। কলম যিমানেই দামী নহওক, ভিতৰত চিয়াহী নাথাকিলে যিদৰে মূল্যহীন, ঠিক একেদৰে মানুহ যিমানেই শিক্ষিত নহওক, যদি মানৱীয়তা নাথাকে তেতিয়া সেই শিক্ষা মূল্যহীন। অন্ধ ভাল পোৱাত কষ্ট বেছি, নকল ভাল পোৱাত হাঁহি বেছি, আৰু সঁচা প্ৰেমত বেছি হয় কথাৰ কটাকটি। মানুহৰ আটাইতকৈ সুন্দৰ অংশ হ'ল মন, আৰু এই অংশটোৱেই যদি বেয়া চিন্তাধাৰাই ভৰা হয় তেতিয়াহ'লে সুন্দৰ চেহেৰা থাকি কি লাভ। মাথো সাপেই নহয়, কিছু মানুহো বেছি বিষাক্ত। সাপক দূৰৰ পৰা চিনিব পাৰি, কিন্তু বিষাক্ত মানুহক চিনি পোৱাটো বহুত কঠিন। সঁচা ভাল পোৱাত এজনী ছোৱালীয়ে প্ৰিয় মানুহজনৰ পৰা কেতিয়াও দামী দামী উপহাৰ আশা নকৰে, বিচাৰে মাথো কিছু সময় আৰু বুকু ভৰা ভাল পোৱা। বেছি সংখ্যক ছোৱালীয়ে গোটেই জীৱন দুটা কথা সকলোৰে পৰা লুকুৱাই ৰাখে। এটা হৈছে নিজৰ ইচ্ছা আৰু আনটো হৈছে নিজৰ কষ্ট।